বৰ্তমান ভালেই। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন আপোনালোকৰ মাজত মই ব্লগ দিব পৰা নাই, সেইকাৰণে আপোনালোকে মোক বেয়া নাপাব। আৰু থাম্বনেইলটো চাই আজি নিশ্চয় গম পাইছে মই ক'ত যাবলৈ ওলাইছোঁ। হয়, আজি কম্পিউটাৰ ক্লাছ আছে, সেইকাৰণে ওলাইছোঁ। কম্পিউটাৰ ক্লাছ মোৰ 10টাৰ পৰা আছিলে, বাট আজি কম্পিউটাৰ ক্লাছ মোৰ মিছ গ'ল, কাৰণ কিবা প্ৰব্লেম এটা আছিলে, কাম এটা আছিলে। সেইকাৰণে মোৰ নিজৰ পাৰ্চনেল কাম আছিলে, সেইকাৰণে যাব নোৱাৰিলোঁ। তো সেইকাৰণে 1টা বজাত যাম বুলি ভাবিছোঁ। সেইকাৰণে ৰেডি চেডি ওলালোঁ। মানুহজনে আহি পাব, তেতিয়া মানুহজনৰ লগত যাম। ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা, যিসকলে নতুন মোৰ ভিডিঅ' চাই আছে, নতুন ইউজাৰসকলে আহিছে মোৰ একাউণ্টটোলৈ, সেইসকলক কৈছোঁ ভিডিঅ'টো চোৱাৰ লগতে মোক ছাবস্ক্ৰাইবো কৰি দিবা। আৰু কাষত থকা ছাবস্ক্ৰাইব বাটনটো আছে যে, সেইটোও ছাবস্ক্ৰাইব কৰি দিবা। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই নতুন নতুন ভিডিঅ' দিওঁ তাৰ ন'টিফিকেশ্যন আপোনালোকৰ মাজত যাব, আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰিব। আৰু যিসকলে মোৰ একাউণ্টত আগৰ পৰা আছে, সেইসকলে মোৰ ফালৰ পৰা বহুত বহুত মৰম থাকিল। আৰু মোক এনেকৈ মৰম ছাপোৰ্ট কৰি থাকিব, তেন্তে মই আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পালে মোক ভিডিঅ'বিলাক বনাব মন যাব। আপোনালোকে মৰম এনেকৈ কৰি থাকিব। আৰু মই ইউটিউবত নতুন, সেইকাৰণে আপোনালোকৰ মৰম ছাপোৰ্ট কৰিব, যাতে মই ইউটিউব জগতত আগবাঢ়ি যাব পাৰোঁ। তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ। তেন্তে চাই থাকিব। মই কম্পিউটাৰ ক্লাছত আপোনালোকক দেখাই থাকিম ভিডিঅ'। আমি এতিয়া ট্ৰেফিক পইণ্ট পাই গ'লোঁ, মিছন চাৰিআলি। সেইকাৰণে অকণমান টাইম ৰখিব লাগিব আমাৰ। ট্ৰেফিক আছে, কিমান মানুহ দেখিছেনে? ইমান ভিৰ, জাম লাগি গৈছেগৈ। তো আমিও সেই জামৰ মাজতে আমিও আছোঁ। চাই থাকিব এতিয়া ট্ৰেফিকটো কেতিয়া খোলে, কেতিয়া নখোলে। আমিও ট্ৰেফিকটো খোলালৈকে বহুত বৰ লাগি যায়, জানেনে? ট্ৰেফিকটো এনেকৈ জাম লাগি থাকিলে ৰখি থাকিব লাগে যে, বহুত অশান্তি পাওঁ মই এনেকৈ। আপোনালোকে কেনেকৈ পায় ক'বচোন? মই কিন্তু বহুত প্ৰব্লেম পাওঁ, ইমান টাইম ৰখাই থাকিব লগা হয়। এতিয়া ভিডিঅ'টো চাই থাকিব আপোনালোকে। যাওক, কেতিয়া খোলে, কেতিয়া নখোলে। আমি ট্ৰেফিক পইণ্টৰ পৰা ওলাই আহি যাব লৈছোঁ। চাই থাকক ভিডিঅ'টো। আমাৰ কমাৰচুবুৰী বৰ নামঘৰ হয়, আৰু এইটো শ্ৰী শ্ৰী গণেশ মন্দিৰ তাৰ কাষতে আছে। আপোনালোকে বেয়া নাপাব, মই আজি ৰাস্তাৰ পৰা এনেকৈ দেখাই দি আছোঁ। মন্দিৰটো চাইছেনে? ত্ৰিবেণীৰ ওচৰতে আছে ভিডিঅ' মন্দিৰ। সকলো দেৱ দেৱীয়ে আছে। কেতিয়াবা মই নিশ্চয় মন্দিৰটোত গ'লে আপোনালোকক ফুল ভিডিঅ' বনাই দেখাম। তো আপোনালোকে চাব। এতিয়া মোৰ টাইম নাই যিহেতু, সেইকাৰণে আপোনালোকক মই ৰাস্তাৰ পৰাই দেখাই দিছোঁ। সকলো যি পাইছোঁ, নামঘৰ হওক বা মন্দিৰ হওক, আপোনালোকক সকলো মই ৰাস্তাৰ পৰাই দেখাই দি আছোঁ, যে অলপো বেয়া নাপাব। তো ফাইনেলি আমি এতিয়া কম্পিউটাৰ ক্লাছ পালোঁহি। আৰু এই চাওক কম্পিউটাৰ ক্লাছৰ ওচৰতে দাদা এজনে দোকান দিছে ইয়াৰিঙৰ, মোৰ পচন্দৰ নাই। এতিয়া মই কম্পিউটাৰ ক্লাছত পালোঁহি, চাব পাৰে। এতিয়া কম্পিউটাৰ ক্লাছ হ'ব। ৰাতিপুৱা ক্লাছটো মই মিছ কৰিলোঁ, যিহেতু মোৰ ভণ্টিৰ ক্লাছ আছিলে, সেইকাৰণে। চ' এতিয়া 1টা বজাত ক্লাছত আহিছোঁ। তো আপোনালোকক চাই থাকক, দেখাই আছোঁ ভিতৰত গৈ। চাওক, এইটো দাদাহঁতে কিবা কৰি আছে। মই যিহেতু ভিতৰত সোমাই আহিলোঁ, কম্পিউটাৰ কিবা কৰি আছে দাদাহঁতে, নাজানো কি কৰি আছে। কিবা লিখি আছে, সিহঁতৰ ক্লাছ কৰি আছে। তো ময়ো এতিয়া মাত্ৰ আহিছোঁ। এইটো ছাৰৰ কেবিন হয় ক্লাছৰ পৰা। তেন্তে আজি ভিডিঅ'টো কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে, এবাৰ কমেণ্ট কৰি জনাই দিব। আৰু কিবা ভুল হৈছে যদি শুধৰাই দিব পাৰে কমেণ্ট ছেকশ্যনত গৈ। তেন্তে আজিলৈ সামৰিছোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। তেন্তে নতুন এটা ভিডিঅ' আকৌ লগ পাম। তেন্তে আজিলৈ বাই বাই।